নমস্কাৰ, মোৰ নাম ৰাইফ ইছলাম। মই পঞ্চম শ্ৰেণীত পঢ়ো। ইয়াত উপস্থিত মোৰ পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰু, দাদা বাইদেউ, ভাইটি ভণ্টি সকলোলৈ পোনপ্ৰথমে গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ২৬ জানুৱাৰী। আজি আমি সমগ্ৰ ভাৰতীয়ই ৭৫তম গণতন্ত্ৰ দিৱস পালন কৰিছোঁ। আজিৰ এই পবিত্ৰ দিনটোত অৰ্থাৎ ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে ভাৰতীয় সংবিধানখন গৃহীত কৰিছে। মহাত্মা গান্ধীৰ নেতৃত্বত অহিংসা আৰু অসহযোগ আন্দোলনৰ ফলত ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতে ইংৰাজৰ হাতৰ পৰা স্বাধীনতা লাভ কৰে আৰু তাৰ পিছত বি.আৰ. আম্বেদকাৰক অধ্যক্ষ পাতি এখন খচৰা কমিটি গঠন কৰি সংবিধান লিখাৰ দায়িত্ব অৰ্পণ কৰে আৰু প্ৰায় ২ বছৰ ১১ মাহ ১৮ দিনৰ কঠোৰ পৰিশ্ৰমৰ পিছত পৃথিৱীৰ আটাইতকৈ ডাঙৰ সংবিধান লিখি উলিয়ায় আৰু সেই সংবিধানখন ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে দেশে গৃহীত কৰি লয়। তাৰ পিছৰ পৰাই প্ৰত্যেক বছৰে ২৬ জানুৱাৰী তাৰিখটো সমগ্ৰ দেশত গণতন্ত্ৰ দিৱস হিচাপে উদযাপন কৰা হয়। এই দিৱস উদযাপনৰ জৰিয়তে ভাৰতৰ স্বাধীনতাৰ কাৰণে প্ৰাণ আহুতি দিয়া ব্যক্তিসকলক স্মৰণ কৰা হয় আৰু আজিৰ দিনটোত আমি সকলোৱে শপত লওঁ যে দেশৰ উন্নয়নৰ বাবে আমি সকলোৱে কঠোৰ পৰিশ্ৰম কৰি দেশৰ নাম উজ্জ্বল কৰিম। জয় হিন্দ, বন্দে মাতৰম, বন্দে মাতৰম। ধন্যবাদ।